কালি তুমি ব্লগত উঠোৱা কেনে লাগিব বঢ়িয়া লাগব বঢ়িয়া সাবস্ক্রাইব কৰি দিব হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই গীতাৰ্থ ব্লগ চেনেল আজি হৈছে 27 মাৰ্চ আজিৰ পৰা বৰপেটাহঁতৰ দেউল আৰম্ভ আৰু এথেনে আমি যাব বাট বুলনি তো লাহে লাহে মানুহ পৰা আহিব লাগছে আৰু আমি লাহে লাহে ভিতৰত লগিন সোমাই যাওঁ ভিতৰত তো ব্লগ তো লাহে লাহে দলমাখান আহিব লাগছে দলমাখান তাৰমানে এটা এটাকেন বেগাৱা ৰেডি এই মটৰচাইকেলৰ ওপৰত পাল টানি আছে আৰু আমি ভিতৰ যাওঁ কীৰ্তনঘৰৰ গুৱাহাটীত এতিয়া আছে গুৱাহাটীত আমি এথেন যাওঁ বাহিৰে পৰা চাওঁ এটা এটা দল লাইন ধৰিব লাগছে আৰু গধূলা এইটো জ্বলা হ'ব এইটোতে ঘৰ ঘূৰা হয় তো লাহে লাহে আগবাঢ়িব লাগছে দলমাখান আৰু আমি যাওঁ বাহিৰে কালি তুমি ব্লগত উঠোৱা কেনে লাগিব বঢ়িয়া লাগব বঢ়িয়া সাবস্ক্রাইব কৰি দিব আমি চাবা ৰেডি আৰম্ভ বাট বুলনি আৰু এই যে ৰাইজিং ক্লাবক লগিন তো বাট বুলনি ৰাইজিং ক্লাবৰ লগিন যাব আৰু এই মাখান হৈছে আমাৰ কলেজৰ দলটো
আৰু এইবাৰ বাট বুলনি লাষ্ট দলটো মণিকাঞ্চন দল বৰপেটা। আজি গধূলা ব্লগ পাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ যদি চেনেলটো ইমান টাইমে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিয়ক কাৰণ ভিডিঅ' পাই থাকিব বৰপেটা।